নমস্কাৰ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পৰিয়ালৰ জৰিহে ভৰণ পোষণ নকৰে পৰিয়ালৰ জৰিহে খবৰ খাতি নাৰাখে তেনেহলে নিমিষতে চাকৰি যাব পাৰে একোজন লোকৰ এই সিদ্ধান্ত ইতিমধ্যে আদালতে ৰায়দান দিয়া পৰিলক্ষিত হৈছে ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো পৰিয়ালৰ খৰচ বহন নকৰিলে নিমিষতে যাব পাৰে চাকৰি অনুকম্পামূলক চাকৰি লাভ কৰা লোকসকললৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে আদালতে অনুকম্পামূলক চাকৰি লাভ কৰা সকলক সতৰ্কবাণী দিছে আদালতে পৰিয়ালক চোৱা চিতা নকৰিলে হেৰুৱাব লাগিব বহুমূলীয়া চাকৰি অনুকম্পামূলক চাকৰি লাভ কৰাৰ পাছত পৰিয়ালক যদিহে নাচায় তেনেহলে নিমিষতে যাব চাকৰি ৰায়দান ইতিমধ্যে আদালতে দিয়া পৰিলক্ষিত হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক আবেদনৰ ভিত্তিত এই শুনানি প্ৰদান কৰিছে এজন ৰেলৱে কৰ্মচাৰীৰ বিয়োগৰ পাছত অনুকম্পামূলকভাৱে পুত্ৰই লাভ কৰিছিল চাকৰি আৰু চাকৰি লাভ কৰাৰ পাছতে পৰিয়ালক চোৱা চিতা কৰা নাছিল পুত্ৰই অনুকম্পামূলক চাকৰি লাভ কৰি যদিহে পৰিয়ালক চোৱা চিতা নকৰে তেনেহলে চাকৰি যাব নিমিষতে পিতৃৰ মৃত্যুৰ পাছত যাতে পুত্ৰই চাকৰি লাভ কৰি পৰিয়ালক চাব পাৰে তাৰ বাবে দিয়া হৈছিল অনুকম্পামূলক চাকৰি লাভ কৰাৰ পাছতে হলনি হৈ পৰিছিল ব্যক্তিজন ৰেলৱেত চাকৰি কৰা এগৰাকী লোকৰ মৃত্যু হৈছিল আৰু তাৰ পাছত অনুকম্পামূলকভাৱে পুত্ৰই পাইছিল চাকৰি আৰু চাকৰি লাভ কৰি পুত্ৰ হৈছিল হলনি এই সন্দৰ্ভত পৰিয়ালৰ লোকে ন্যায় বিচাৰিছিল আদালতৰ পৰা আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে সকিয়নি প্ৰদান কৰিছে পৰিয়ালক চোৱা চিতা নকৰা লোকক অনুকম্পামূলক চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব ইতিমধ্যে এলাহাবাদ উচ্চ ন্যায়ালয়ে সকিয়নি প্ৰদান কৰাৰ পাছতে সৰ্বত্যাগ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে পৰিয়ালক চোৱা চিতা নকৰিলে চাকৰি ঘূৰাই ল'ব বুলিও সকিয়নি প্ৰদান কৰিছে আদালতে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো যদিহে অনুকম্পামূলক চাকৰি লৈছে কোনো লোকে অনুকম্পামূলক চাকৰি লোৱাৰ পাছত যদিহে পৰিয়ালৰ লোকক চাকৰি পোৱা ব্যক্তিজনে চোৱা চিতা নকৰে ভৰণ পোষণ নকৰে তেনেহলে সেইগৰাকী ব্যক্তিৰ চাকৰি উভতাই ল'ব প্ৰশাসনে এগৰাকী ৰেলৱেত চাকৰি কৰা ব্যক্তিৰ মৃত্যু হৈছিল আৰু চাকৰি কৰি থকাৰ সময়ছোৱাতে তেওঁৰ মৃত্যু হোৱাৰ বাবে তেওঁৰ পুত্ৰই অনুকম্পামূলক হিচাপে চাকৰিটো লাভ কৰিছিল আৰু পুত্ৰই ৰেলৱেত চাকৰিটো লাভ কৰাৰ পাছতেই পৰিয়ালৰ ভৰণ পোষণ খৰচ বহন নকৰি হলনি হৈ পৰিছিল আৰু তাৰ পাছতেই পৰিয়ালৰ লোকে অভিযোগ কৰিছিল আদালতৰ পৰা ন্যায় বিচাৰিছিল আদালতৰ দ্বাৰস্থ হৈছিল আৰু সেই গোচৰৰ শুনানি প্ৰদান কৰি ইতিমধ্যে এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা কথা প্ৰকাশ কৰিছে এই ৰায়দান প্ৰকাশ কৰিছে যদিহে কোনো লোকে অনুকম্পামূলক চাকৰি কৰিছে যদিহে অনুকম্পামূলক চাকৰি পোৱাৰ পাছত পৰিয়ালৰ ভৰণ পোষণ কৰা নাই তেনেহলে নিমিষতে চাকৰি যাব তেখেতৰ সমান্তৰালকৈ সেই চাকৰি প্ৰশাসনে উভতাই ল'ব বুলি ইতিমধ্যে এই শুনানি প্ৰদান কৰা পৰিলক্ষিত